Hello, namaskar. Welcome to my RKB Prankster YouTube channel. আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোলৈ যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকন ঘণ্টাটো বজাই মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু তলত কমেন্ট বক্স এটা আছে যিসকলে নাজানে তেওঁলোকক কৈ দিছো যেটো মই কমেন্ট খুব কম পাওঁ আপোনালোকে কমেন্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিলে ফ্ৰেন্ডছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মানে এটা প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিব আৰু মই নেক্সট ভিডিঅ'টোত তাৰ উত্তৰ দিওঁতাজনক মানে তেওঁৰ নামটো উত্থাপন কৰিম প্ৰশ্নটো হৈছে 1ৰ পৰা 100 লৈকে কেইটা 1 আছে 1ৰ পৰা 100 লৈকে কেইটা 1 আছে এইটো উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিব আৰু উত্তৰ দিওঁতাজনক মই নামটো উত্থাপন কৰিম ফ্ৰেন্ডছ আপোনালোকে থাম্বনেল দেখি গম পালেই আজি ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে তেনেহ'লে দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হৈছে মোৰ ভাগিন অলপ যেটো সাপৰ মোৰ অলপ দিগদাৰ হৈছে বনাবলে তোৰ নামটো কৈ দে নমস্কাৰ মোৰ নাম পলাক সোণোৱাল তই কি কৰিবি মই এতিয়া কবিতা গাম কবিতাটো গাই দে এইফালে চাই মোৰ ডেং ভাল সকলো ডেকত কৰি মোৰ ডেং ভাল চৰণত হেৱা যা কৰোঁ চিৰকাল ক'ত আছে নে মাটি শুনো চপৰা ক'ত আছে নে পানী শুনা নিজৰা ক'ত আছে নে ধান এই ধৰণে ক'ত আছে নে পলু এৰি মুখা পাত ক'ত আছে নে ফল দেখিলে ওলা ক'ত আছে এনে তাই হৰক ফুলনি ক'ত আছে এনে আই শুনাৰ গোহানি ভাই ভনী মিলি যাওঁ থাকুং চিৰকাল সকলো দেশত কৰি মোৰ দেখভাল চৰণত সেৱা যায় সি আকৌ মানে দুবাৰ ৰিটাৰ্ণ কৰিলে খেলি মেলি লাগিছে যিহেতু প্ৰথম মানে এনেদৰে কেমেৰা সন্মুখত মানে কথা কৈছে আৰু ই কালিৰ পৰা আহি পিনি মোক কৈছে মোক ইউটিউবত উঠাবি সেইকাৰণে অলপ ইউটিউবত উঠাই দিলোঁ ফ্ৰেণ্ডছ আপোনালোকক প্ৰশ্ন এটা দিছিলোঁ প্ৰশ্নটো কমেণ্ট কৰি তলত জনাব কমেণ্টটো জনাব তেতিয়াহে মই গম পাম যে মোৰ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে আৰু মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ মানে ফেমিলি মেম্বাৰ্ছ বুলি সেই ভিডিঅ'টোত যথেষ্ট ছাপোৰ্ট দেখুৱালে আৰু এনেই ওলাই আহিলোঁ যেতিয়া ভিডিঅ' মানে ইউটিউব চেনেল খুলিলে ভিডিঅ' এটা দুটা দি থাকিলে মানে ভাল মানে সেইবাবে দিবলৈ বিচাৰিলোঁ আৰু আপোনালোকে মোৰ কিছুমান ভিডিঅ'ত চুলিখিনি এনেকৈ দেখে যিহেতু এইখিনি সময়ত গা চা ধুবলৈ মন নাযায় সেইবাবে অলপ মানে দিগদাৰ হৈ যায় আৰু পিছফালে এখন হাবি দেখিছে এইখন হাবি কিমান ডাঙৰ হাবি ইয়াত আমাৰ কেতিয়াবা ভিডিঅ' শ্বুটিং কৰিম বাৰু আৰু আপোনালোকক এটা চিনেমেটিক শ্বৰ্ট লৈ পিনি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব আৰু প্ৰশ্নটোৰ উত্তৰ দিবলৈ নাপাহৰিব ধন্যবাদ